Hi, hello, namaskar and welcome to my YouTube channel. So আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টি। বৰষুণ দি আছে পুৰা, বৰষুণৰ বতৰতে এয়া পানী হৈ গ'ল গোটেই বাৰীখন। তো ফ্ৰেণ্ডছ, এয়া মই এতিয়া গৈ আছোঁ এঠাইলৈ, ৰাস্তাৰ ফালে গৈ আছোঁ। ৰাস্তাৰ ফালে চাওঁগৈ পানী দেখাম আপোনালোককো। তো আজি ছাতি লৈ কিনে যাবলগীয়া হৈ গৈছে। পানী হৈ গৈছে পুৰা। বৰষুণ টানকৈ দিয়া নাই, লাহে লাহে দি আছে, তথাপিও বহুত পানী হৈ গৈছে। গোটেই ৰাতি বৰষুণ দি আছে। পানী এইফালে এয়া এইটো পানী হৈ গৈছে। আমাৰ গাঁৱৰ ৰাস্তাটো এইটো চাব ভিডিঅ'টো কেনেকুৱা হৈছে ক'ব। তো লেটছ গো। তো ফ্ৰেণ্ডছ, মই আহি পালোহি মেইন ৰোডত। তো পথাৰত পানী হৈ আছে। তো পথাৰখন সাগৰ সেয়া। তো ফ্ৰেণ্ডছ, গাড়ী চাড়ীবিলাক আহি আছে ৰাস্তাত। এই বহুত পানী হৈ গৈছে। তো আমি এইখন পথাৰতে আমি খেতি কৰা হয় আমাৰ। তো ইমান পানী হৈ গ'ল এতিয়া। তো পানী কমাৰ পিছতহে খেতি কৰিবলৈ পৰা যাব আৰু। তো ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকক। তো মানে ফ্ৰেণ্ডছ, বৰষুণৰ বতৰতো এয়া খোজকাঢ়ি আহিবলগীয়া হৈছে। তো কাম অলপমান আছে মানে, তাকে কৰিব যাওঁ বুলি গৈ আছোঁ খোজকাঢ়ি। বৰষুণৰ বতৰত কিন্তু বাইক চাইক চলাই থাকিম ন, কাপোৰ কানি লেতেৰা হৈ যায়। তো সেইটো কাৰণে ছাতি ল'লোঁ আৰু কেমেৰা অন কৰি গৈ আছোঁ। তো মানে ফ্ৰেণ্ডছ, মই কাম এটাত ওলাই গৈছিলোঁ। তো সেই কামটোতো নহ'ল। তো এতিয়া আহি ঘৰত পালংগীয়া, ঘৰতে সোমাই থাকিব লাগিব। এতিয়া বৰষুণ দিয়া আছে, এতিয়া বৰষুণটো এৰি দিয়া নামেই লোৱা নাই, এতিয়া দি আছে বৰষুণ। ভিডিঅ'টি আজি ইমানতে সামৰোঁ। তো এইখনৰ পৰাও বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ। বাই বাই।